জীৱনটো বৰ ৰঙীন জানা আচলতে জীৱনত কোনটো ৰং কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে ঠিক আমাৰ ঘৰতো এটা তেনেকুৱা পৰিৱেশেই ঘটি গ'ল কিছুদিনৰ আগতে জনাসকলে জানে মা দেউতা আৰু ভাইটি মই এখন সুখৰ সংসাৰ আছিল খুব ধুনীয়া এখন সংসাৰ সুকলমে আগবাঢ়ি গৈ আছিল আৰু তাৰ মাজতেই এজাক কাল ধুমুহা আহিলে আমাৰ গৃহলৈ আৰু যি কাল ধুমুহাই আমাৰ গৃহৰ পৰা এজনক ভাইটিক মোৰ যি একমাত্ৰ ভাইটি আছিল সেই ভাইটিক স্বৰ্গলৈ লৈ গ'ল আচলতে জীৱনটো ৰঙীন সাতটা ৰঙৰ কোনটো ৰং কেতিয়া ৰং সলাই কোনেও ক'ব নোৱাৰে আৰু তাৰপিছত মই সেই ভাইটিৰ দুখ নিৰূপায় কৰিবলৈ মা দেউতাৰ মনত নিৰূপায় কৰিবলৈ মই বিবাহ সম্পন্ন কৰিলোঁ আৰু বিবাহৰ পাছত আজি মই এটা পুত্ৰ সন্তানৰ দেউতাকো হ'লোঁ কিন্তু তথাপিও কেতিয়াবা কিবা কাৰণত যেন এটা বিশেষ এটা ক'লা ৰঙৰ আচলতে সাতটা ৰং বুলি মই কৈছোঁ এটা ক'লা ৰঙৰ বিশেষ মনত বৰ বেয়াকৈ খুন্দিয়াই থাকে কিয় নাজানো জীৱনটো বৰ ৰঙীন জীৱনত বহু কাম কৰিবলৈ মন যায় কিন্তু কেতিয়াবা এনেধৰণৰ ঘটনা শুনিলে বা আমি অনুভৱ কৰিছোঁ আৰু এই অনুভৱে কেতিয়াবা থমকি ৰাখিবলৈ মন যায় ব্যৱসায় কৰিছোঁ ঘৰখন এতিয়াও সুখত আছে কিন্তু প্ৰতিজন সদস্যৰ মনত এটা বিশেষ আজিও মনত খুব দুখ দিয়ে যেতিয়া আমি কিছুমান কাম কৰিবলৈ লওঁ ঘৰত যেনেধৰণৰ সকাম বা বাৰ্থডে পাৰ্টি কিন্তু মনটো ৰাতিপুৱাৰ পৰা আচলতে আমাৰ মনটো ফূৰ্তি থাকিব লাগে ফূৰ্তি হ'ব লাগে কিন্তু মনটো কি হয় খুব বেয়া লাগে কেতিয়াবা আৰু বেয়া লগাৰ মুখ্য কাৰণটো হৈছে এজন সদস্যৰ বিলুপ্তি আমাৰ জীৱনটো আধা গ'লেই আৰু কিমান দিন বা জীয়াই থাকিম আমি ঠিক নাই সেয়েহে সকলো লগত মোৰ নিজৰ মনৰ ভাৱ এইটো সকলোৰে লগত মিলা প্ৰীতিৰে বসবাস কৰি মিলা প্ৰীতিৰে সমাজখনত থাকি যাতে কোনেও আমাক বেয়া নাপায় কোনেও বেয়া দৃষ্টিৰে নাচায় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৰে লগত মিলা প্ৰীতিৰে সংসাৰ সমাজ সংস্কৃতি আদিক লৈ পেলাই আগবাঢ়ি যোৱাটো মই বিচাৰোঁ আৰু ভিডিঅ'টো এইকাৰণে বনালোঁ যে কিছুমান মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মন যায় আচলতে আৰু যিহেতু এতিয়া এটা ইউটিউব চেনেল ক্ৰিয়েট কৰিছোঁ সেই চেনেলটোৰ যোগেদি আপোনালোকৰ আগত জনাব বিচাৰিছোঁ জীৱনটো গ'লেই আধা বয়স পাৰ কৰিলোঁ 32 বছৰ হ'লেই বেছিদিন নাই সেয়েহে সকলোৰে লগত মিলা প্ৰীতিৰে জীৱনটো আগবঢ়াই যাবলৈ চেষ্টা কৰিছোঁ কিন্তু তাৰ মাজতে কেতিয়াবা থমকি ৰওঁ সেই বিষটোৰ কাৰণে সেই জীৱন সদায় ৰঙীনেই আপোনালোকৰ কথাখিনি ভালকৈ উপভোগ কৰিবচোন জীৱনটো এদিন আমি আগবঢ়াই বাঢ়ি গৈছোঁ যদিও আমি মৃত্যুলৈ এখোজ আগবাঢ়ি গৈছোঁ কিন্তু সেই কথাটো কোনেও ভাবি নাচায় আজিৰ দিনটো যিহেতু পাৰ হৈ গৈছে এই দিনটোত আমি যিমান কান্দিলেও যিমান কষ্ট কৰিলেও আমি এই দিনটো ঘূৰাই কেতিয়াও নাপাওঁ জীৱনটো সঁচাকৈ বৰ ৰঙীন এই সাতটা ৰং যেতিয়া জীৱনৰ পৰা আঁতৰি যাব তেতিয়াই আমাৰ জীৱন নিশেষ হৈ যাব আৰু শেষত সম্বল হিচাপে থাকি যাব সেই চাৰিটা খুঁটি আমাক উঠাই নিয়া সেই চাঙিখন বিনা বস্ত্ৰৰে আমি জন্মগ্ৰহণ কৰিছিলোঁ আৰু বিনা বস্ত্ৰৰে আমি এই পৃথিৱী ত্যাগ কৰিব লাগিব মনৰ ভাৱ প্ৰকাশ কৰিলোঁ যদি কিবা ভুল হয় ক্ষমা কৰিব